ব্ৰেকিং নিউজ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা সমগ্ৰ দেশত 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন অসমত বিহুৰ পাছত হ'ব লোকসভা নিৰ্বাচন 3টা পৰ্যায়ত হ'ব ভোট গ্ৰহণ 19 এপ্ৰিল 26 এপ্ৰিল আৰু 7 মেত হ'ব ভোট গ্ৰহণ 19 এপ্ৰিলত অসম শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় যোৰহাট কাজিৰঙা দ্বিতীয় পৰ্যায় 26 এপ্ৰিল নগাঁও ডিফু কৰিমগঞ্জ শিলচৰ দৰং ওদালগুৰি তৃতীয় পৰ্যায় 7 মে গুৱাহাটী বৰপেটা কোকৰাঝাৰ ধুবুৰী 4 জুনত হ'ব লোকসভা নিৰ্বাচনৰ ভোট গণনা 19 এপ্ৰিলৰ পৰা 1 জুনলৈকে হ'ব নিৰ্বাচন আৰু অসমত 3টা পৰ্যায়ত হ'ব ভোট গ্ৰহণ অসমৰ নিৰ্বাচনৰ দিন ঘোষণা